হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি মই মহাপুৰুষ মাধৱদেৱৰ নাটসমূহৰ বিষয়ে আপোনালোকক ক'ম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু মাধৱদেৱৰ নাটসমূহক বুজিব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাপুৰুষ মাধৱদেৱৰ নামত প্ৰচলিত নাটসমূহৰ ভিতৰত চৰধৰা, পিম্পৰা গছোৱা, দধি মুঠন, ভূমি লেটোৱা আৰু ভজন বিহাৰ এইসকল অসমীয়া পণ্ডিতসকলে মাধৱদেৱৰ বুলি কৈছে। কিন্তু বাকী ৰাগ ঝুমুৰা, কতৰা খেলা, ফুকন হৰণ আৰু ব্ৰহ্মমোহন এইখন তেওঁৰ ৰচনা নহয় বুলি পণ্ডিতসকলে ক'ব খোজে। কথাগুৰু চৰিতত থকা ৰাগ ঝুমুৰা, কতৰা খেলাক মাধৱদেৱৰ ৰচনা বুলি স্বীকাৰ আছে যদিও এই চৰিতৰ অষ্টাদশ শতিকাৰ শেষৰ ফালে প্ৰণীত হোৱা কাৰণে সকলো কথাই পণ্ডিতসকলে গ্ৰহণ কৰিব নোখোজে। বৰং ব্ৰহ্মমোহনক মাধৱদেৱৰ ৰচনা বুলি গ্ৰহণ কৰাৰ বহুতো যুক্তি তেখেতসকলে দাঙি ধৰে। কাৰণ ভজন বিহাৰ নাটত ঘটনাৰ ই স্বাভাৱিকত পৰিণত হৈছে। ৰচনাৰ ৰীতিৰ গাম্ভীৰ্য আছে। ব্ৰহ্মমোহনৰ ঘটনাৰ বাদ দিলে ভজন বিহাৰ অসম্পূৰ্ণ যেন ধাৰণা নহৈ নাথাকে। বৈষ্ণৱ সমাজত প্ৰচলিত 12 অংকীয়া নাটৰ ধাৰণা 12 ভূঞা, 12 বৈষ্ণৱ, 12জনীয়া ভকত আদিৰ আদৰ্শ সৃষ্টি হোৱা যেন লাগে। কাৰণ গোবৰ্ধন যাত্ৰা, ৰাম যাত্ৰাক সামৰি ল'লে মাধৱদেৱৰ নাটৰ সংখ্যা 6খনতকৈ বেছি হয়। সন্দেহযুক্ত নাটত নান্দী শ্লোকৰ অভাৱ দেখা যায়। তাৰ উপৰিও আন নাটত থকা গীত ভটিমাৰ পুনৰুক্তি হৈছে। ৰাগ ঝুমুৰা আৰু কতৰা খেলা নাটত কৃষ্ণৰ ল'ৰালি কাৰ্যৰ পৰিৱৰ্তে আদিৰসে প্ৰাধান্য পাইছে। ৰচনাভংগীও তলখাপৰ, স্থান বিশেষে নিম্ন ৰুচিৰ প্ৰকাশ দেখা যায়। হাতে পাছে নাটককেইখন মাধৱদেৱৰ নহয় বুলি অসমীয়া পণ্ডিতসকলে ক'ব খোজে। চৰধৰা, পিম্পৰা গছোৱা, অৰ্জুন ভঞ্জন, ভূমি লেটোৱা আৰু ভজন বিহাৰ নাট কেইখনত বাল গোপাল অৰ্থাৎ শিশু কৃষ্ণৰ বালসুলভ দুষ্টালি, ভেম, অভিমানৰ চাতুৰী, চৰ্যক্ৰিয়াৰ আমোদজনক ৰূপ দিয়া হৈছে। এই নাটকেইখনৰ শংকৰদেৱৰ নাটৰ দৰে একোটা পূৰ্ণ আখ্যান পোৱা নাযায়। শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা মুহূৰ্তৰ ঘটনাক আমোদজনক বা কৌতুকপূৰ্ণ পৰিস্থিতিৰ যোগেদি নাটকীয় ৰূপ দিয়া হৈছে। গতিকে নাটকেইখন পৰিস্থিতিমূলক হ'লেও উদ্দেশ্য কৃষ্ণ চৰিত্ৰত দাঙি ধৰে। কৃষ্ণ চৰিত্ৰ প্ৰকাশ কৰিবলৈ আন সহায়কাৰী চৰিত্ৰ আৰু পৰিস্থিতিৰ প্ৰয়োগৰ হৈছে। নাটকেইখনত শিশুৰ মনস্তত্ব আৰু কাৰ্যকলাপ শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ মাজেদি সুন্দৰ আৰু বাস্তৱভাৱে চিত্ৰিত হৈছে। মানৱ শিশুৰ কাৰ্যকলাপ আৰু ব্যৱহাৰ কৃষ্ণ চৰিত্ৰৰ আৰোপ কৰিছে আৰু কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশলৈ মাধৱদেৱে পিঠি দিয়া নাই। কৃষ্ণ চৰিত্ৰৰ ঐশ্বৰিক দিশ ফুটাই তুলিবলৈ যাওঁতে অথবা ধৰ্মীয় কথা জাপি দৰ্শকৰ ৰসবৰক ব্যাঘাত তেখেতে জন্মোৱা নাই। অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী কেইখন নাটক ঝুমুৰা বোলা হয়। সম্ভৱতঃ পূৰ্ণাংগ কথাবস্তুৰ পৰিৱৰ্তে যেতিয়া ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰৰ নাট ৰচনা হয় তেতিয়া তেনে নাটক ঝুমুৰা বোলে। এই প্ৰসংগত 8 আখৰীয়া চুটি চৰণ ঝুমুৰাৰ ছন্দ তুলনীয়। অৰ্জুন ভঞ্জনত কথাবস্তু অলপ বহল। এই আখ্যানৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে। সেইকাৰণে ইয়াক ঝুমুৰা বোলে। অৰ্জুন ভঞ্জন আৰু ভজন বিহাৰ বিষয়বস্তু ভাগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰা, বাকী কেইখন নহয়। মধ্যযুগৰ উত্তৰ ভাৰতৰ বৈষ্ণৱ সন্ত বিল্ব মংগল বা লীলা শুকৰ বালগোপাল স্তুতি বা কৃষ্ণ কৰ্ণামৃত গ্ৰন্থৰ শকৰ পৰা মাধৱদেৱে নান্দী শ্লোক আৰু বিষয়বস্তু গ্ৰহণত সহায় হৈছে। বাৎসল্য ভাৱৰ সুন্দৰ প্ৰকাশে আৰু লঘু কৌতুকপ্ৰদ পৰিস্থিতি ৰচনাৰ সাৰ্থকতাই নাটককেইখন সজীৱ আৰু জনপ্ৰিয় কৰাত সহায় কৰিছে। সৰল হাস্যকৰ পৰিস্ফুটৰ আৰু সমসাময়িক গ্ৰাম্য জীৱনৰ ক্ষীণ প্ৰতিফলনে নাটকেইখন আস্বাদনীয় কৰি তুলিছে।
আধুনিক একাংকিকাৰ লগত সাদৃশ্য লক্ষণীয়। নাট ৰচনাৰ গুৰুৰ দ্বাৰা প্ৰদৰ্শিত ৰীতিৰ সাধাৰণভাৱে অনুকৰণ কৰিছে যদিও মাধৱদেৱৰ নিৰ্মাণক্ষম প্ৰতিভাই তাৰ মাজতে স্বকীয় বৈশিষ্ট্য প্ৰদান কৰি গৈছে। ৰূপায়ণ পদ্ধতিৰ এটা বৈশিষ্ট্য পৰিস্ফুট। এইখিনি আছিল মাধৱদেৱৰ নাট। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এই নাটত মই অৰ্জুন ভঞ্জন, চৰচৰা, পিম্পৰা গুচোৱা, ভূমিলতা, ভোজন বিহাৰ, ব্ৰহ্মবহন, ৰাগ চুমুৰা, ফুকন হৰণ, কেতৰা খেলা আদি বিষয়ে আপোনালোক ক'লো। আৰু মই জানো যে আপোনালোকে বুজি পাইছে। ইয়াৰ পিছত মই মাধৱদেৱৰে বৰগীত সম্পৰ্কে আপোনালোকক আগত ক'ম। আশা কৰোঁ আপোনালোকে মোৰ পৰৱৰ্তী আহিবলগীয়া ভিডিঅ'টো চাই যেন। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ভিডিঅ'বোৰ নটিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।